जय हिंद दोस्तों सब आपनकर মাজলে বহুতে ভাল খবৰ লৈছো পুনৰ গ্ৰেড 3 গ্ৰেড 4 পদ মুকলি কৰা হৈছে আৰু কিমান এসএমবি লাগিব কিমান এডুকেশ্যন কোৱালিফিকেশন লাগিব ফুল ইনফৰমেশন এই ভিডিওটো মাধ্যমেৰে দিব বিচাৰি যদিহে প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটো লৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ জব ইনফৰমেশন ভিডিওবোৰ আগতীয়াকৈ পাই থাকিবৰ কাৰণে আৰু এই পদটোৰ নাম হৈছে DSSB ফালৰ পৰা এই পদবোৰ মুকলি কৰা হৈছে আৰু টোটাল পোষ্ট আছে 2354 টা प्रथम पोस्टर नाम होइसे ग्रेड 4 जूनियर असिस्टेंटर कारणे 1672 टा पोस्ट আছে तारे यूआर कारणे আছে 788 टा ओबीसी कारणे আছে 500 टा एससी कारणे আছে 194 टा एसटी कारणे আছে 40 टा ईडब्ल्यूएस कारणे আছে 150 टा असो नेक्स्ट होइसे लोअर डिवीजन क्लार्क काम टाइपिस्ट इंग्लिश और हिंदी कारणे विचारिसे या टोटल पोस्ट আছে 256 टा तारे यूआर कारणे আছে 107 टा ओबीसी कारणे আছে 69 टा एससी कारणे আছে 35 टा एसटी कारणे আছে 19 टा ईडब्ल्यूएस कारणे আছে 26 टा नेक्स्ट होइसे स्टेनोग्राफार यात আছে टोटल पोस्ट 143 टा আছে तारे यूआर कारणे আছে 57 टा ओबीसी कारणे আছে 34 टा एससी कारणे আছে 23 टा एसटी कारणे আছে 20 टा ईडब्ल्यूएस कारणे আছে 9 टा ताছত नेक्स्ट আছে असिस्टेंट ग्रेड 1 कारणे আছে 104 टा जूनियर असिस्टेंटर कारणे আছে 40 टा जूनियर असिस्टेंटर कारणे আছে 30 टा जूनियर असिस्टेंटर कारणे আছে 28 टा लोअर डिवीजन क्लार्क कारणे আছে 28 टा ताছত जेआर स्टेनोग्राफार कारणे আছে 20 टा এটা আপোনালোকে চাই ল'ব চেক আউট কৰি আৰু ইয়াত আপোনালোকৰ পোষ্ট নেম এডুকেশ্যন কোৱালিফিকেশ্যন পোষ্ট নেম আছে গ্ৰেড 4 জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে আপোনালোকে 12 পাছ কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা আৰু লগতে আপোনালোকে টাইপিংটো স্পীড থাকিব লাগিব 35 টা ৱৰ্ড ইংলিছত আৰু 30 টা হিন্দীত লিখিব পাৰিব লাগিব তাৰপিছত আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে একে বিচাৰিছে কোৱালিফিকেশ্যন আৰু ইয়াত আপোনাৰ চেক আউট কৰি ল'ব আৰু ইয়াত আপোনালোকৰ ফিজটো হৈছে জেনেৰেল ইডব্লিউএছৰ কাৰণে আপোনালোকে 100 रुपीस দিব লাগিব এসসি এসটি পিডব্লিউডি ফিমেলৰ কাৰণে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে আৰু হৈছে আপোনালোকৰ সিলেকশন প্ৰসেছটো আপোনালোকক কৈ দিছো প্ৰথমত হ'ব ৰিটেন এক্সাম টাইপিং টেষ্ট ষ্টেনো টেষ্ট হ'ব তাৰপিছত হ'ব ডকুমেন্ট ভেৰিফিকেশ্যন তাৰপিছত হ'ব মেডিকেল এক্সামিনেশ্যন আৰু ইয়াত আপোনালোকৰ এক্সাম পেটাৰ্ণটো হৈছে আপোনালোকৰ টোটাল মাৰ্ক থাকিব 200 কুৱেশ্যন থাকিব তাৰপিছত আপোনালোকৰ 2 ঘণ্টা টাইম দিয়া হ'ব আৰু এইখিনি আছিল ইনফৰমেশ্যন দিবলৈ যদি ভাল লাগে তেনে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ